চেনাহৰ ভোগালীক আদৰিবলৈ সাজু মৰঙী মৈজাৰ দৈক্ৰুঙৰ দুখন গাঁৱৰ ৰাইজ ভেলাঘৰৰ বাবে জীয়ৰী বোৱাৰীয়ে কাটিছে নৰা ডেকাহঁতে খৰি ফলত ব্যস্ত দৈক্ৰুঙৰ পংকিয়াল আৰু কেন্দুগুৰি অঞ্চলৰ ৰাইজে চেনাহৰ ভোগালীক আদৰিবলৈ সাজু হৈছে গাঁৱৰ জীয়ৰী বোৱাৰীহঁতে পথাৰৰ নৰা কটা কামত ব্যস্ত ভেলাঘৰ নিৰ্মাণৰ বাবে নৰা কাটিছে তেওঁলোকে একেদৰে গাঁৱৰ ডেকাহঁতে খৰি ফলা কামত ব্যস্ত তাৰ মাজতেই এফাকি বিহুনাম গাই নাচি বাগি মতলীয়া হৈ পৰিছে এওঁলোক আপোনালোকৰ নিউজৰ মাধ্যমেৰে অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ লগতে ভোগালী বিহুৰ উলগ জনাইছো ইতিমধ্যে আমাৰ কেন্দুগুৰি আৰু পংকিয়াল গাঁৱৰ দুইখন গাঁৱৰ ৰাইজে মিলি ইতিমধ্যে আই মাতৃসকলে নৰা কাটি আছে আৰু আমাৰ যিসকল যুৱকসকলে বৰ্তমান আপোনালোকে দেখিছে খৰি কাটি আছে আৰু আমাৰ ৰাধনীসকলে হাঁহে মাহে এসাঁজ খোৱাৰ মানসেৰে সকলোৱে ইয়াৰ ৰাধনীৰ কাম কৰি আছে আৰু আমাৰ এটাই উৎসাহ এটাই আমাৰ উদ্দীপনা যে আমাৰ উঠি অহা প্ৰজন্মসকলক কেনেকে আমি এই আমাৰ মেজিৰ সবিশেষ কথাখিনি কেনেকে জনাব পাৰো আৰু লগতে আমাৰ ইয়াত বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাক আয়োজন কৰিছো খেল ধেমালি আৰু অসমীয়াৰ যি গালি হপনি এটা প্ৰতিযোগিতা আমি আয়োজন কৰিছো লগতে আমাৰ টেকেলি ভঙা কলগছ বগাই যি 500 টকা লগতে হাঁহ এটা আজৰি অনাৰ যি প্ৰত্যাহ মানে আশা এই সকলোবিলাক আমি ৰাখিছো গতিকে আমি অনুৰোধ কৰিছো সকলো ৰাইজ আহক আমাৰ লগত যোগাযোগ কৰক আৰু আমাৰ লগত ক'বলৈ গ'লে মানে আমাৰ লগত ভোগালীক আদৰক হয় ধন্যবাদ।